কাক সুধবি ইয়াতে তই সুধাটো মানুহৰ শিক্ষা লাগব সুধা ঘণ্টা গেলা বাদ দি কি বুলি কয় মোৰ বহুত ভুটা লাগছে তোৰ খালি মুটাই লাগি থাকে ৰ হাতী কেইবাৰ মুটলি তই তিনবাৰমান মুটলি মাখান জেগা খোজকাঢ়ি আহিছো দেখা নাই তই যা মুটিয়া যা ততে ৰাখবি কিন্তু দে হ'ব যা নাচবি বাগে তোৰ মুটছে না কি বিচকে তই কৈছ তথা চাই দিওঁ দে তাড়াতাড়ি কর হয় দেখলো আমার ঘর নি ভিতরে কেমন সময় লাগবে আর কাম নাই ঠিক তার লাগে আর খাই কি হলে লাগছি দে ওট লাগছি পুরা লাগা লাগছি এ টাইম দি এখন হই দে টান টান পাইছে না আর মু কি আরাম পাইছে না এটা শান্তি ভাই এনেকৈ তই ভৰ্তি হৈছিল তো না আর মুটি কবার লাগলি মুটিম আর নুটাতে আছে তই এই শিক্ষা দি তো শিক্ষা হয় নাই তোর থাকিস বেলা ক'ত মত থাকি মই মুক্ত যাব পাৰিছিলো নেকি তোক কি কথা কগলা এতিয়া মানুহ চাও এতিয়া সুধা মানুহ চাও কাক সুধা মামাৰ ঘৰ এতিয়া বিচৰাতে আমাৰ কি এতিয়া ভক লাগছি মই কি কৰা মামাৰ ঘৰত আছো ৰখছো কিবা খাব লাগছি হোটেল চটেল বান নাই ক'বাত তই জিমক এটা চুক্তিৰ কথা উঠলি সেই চুক্তিটো চাগে কিয়া ইমান জেগা খোজকাঢ়ি আহিছো মামাৰ ঘৰত ভালে হৈছে আপিটো দেখা পালি চুটি যাবই এ বঢ়িয়া তেতিয়াহ'লে মই ভালে পাওঁ তোক এটা কথা কওঁ মই বজিয়ে নাম বয়া মামাৰ আগত নকলি মামাই দেখুৱাব পাৰে মোক দে নখাও দে হ'ব দে আপি বুজি পায় যোৱা আকৌ বুজি আৰু কিমান দূৰ আছে গুৱাহাটীৰ পৰা আহি একদম চেহেৰাটো বেয়া হৈ গৈছে ইয়াতে জিৰাই লোৱা ভাল হ'ব নেকি ইয়াতে বহা ভাল হ'ব নেকি একদম চাই আছে অলপ দেহাটো শান্তি লগতে আৰু বহুত দূৰ আছে আৰু যাবা ঘৰটো একদম ভাল লাগছে আৰু একদম বছৰ পাতল হৈ গৈছে এই গুৱাহাটীটো আৰু বেছি গৰম এতিয়াতো অলপ হাৱা বতাহ পাওঁনে গাঁৱৰ জেগা একদম ভাল জেগাই আৰু গুৱাহাটীত নাযাওঁ আৰু কেতিয়াও নাযাওঁ একদম গুৱাহাটী নমস্কাৰ দিম মোৰ লাগছে একদম খোজকাঢ়ি আছো আমাৰ আৰু এই গাড়ী বৰ নাম্বাৰ লাগে ক'ৰবাত গাঁৱৰ মাজত গুৱাহাটীত গৈছিলো আৰু এই গাঁৱত আৰু একদম পাতলাকে চুমা খাই গুৱাহাটীত আৰু একদম ঘনঘনকে চুমা খাই গালত এই গুৱাহাটীত নাযাওঁ আৰু গাঁৱতে ভাল হ'ব ওই গুটি দেখোন এই আইসুন দে র এই বরফ এখন দিকে ভাঙারে আইসুন নহয় কতরা বহুত যাইছো খুব যাবি দাবাই ছিল ফেলে গুৱাহাটী পৰা ইচ্ছা ভালে হৈছে মোৰ বাগে গটে হপি কিন্তু দিছো তো একো অলপ চিন্তা এই তো চিন্তা করব নালগে র একদম ধুনিয়াকে লৈ যাম অলপ মাথা লাগা আছে যাবিছে এই ভালকে মাতছি এই গুটির কারণে একদম বেয়া লাগছে হজিরা হিরা এই হিৰো এটা মানুহ দেখা পাইছিলো এই এইটো সুধিলেও নেকি কি কি মামাতে ঘৰ কোনটো মানুহটো পই নাই এই তাতে বহি আছে দেখাতো সেইটো পাগলা দেখা নাই কি মনা চনা আলা আছে তাক সুধবি কানা পাগলা নহয় এই গৰমৰ কথা সেইকাৰণে কিছুমান মানুহ এনেকে বহিয়ে থাকে ইয়াতে গৰমত আমিও বহি থাকো ঘৰত নেকি তই কি কৰিব বিচা মই গম নাপাওঁ কিন্তু মোৰ দেখাত পাগলা আনিছি পাগলা হ'লে আমাক নাখায়া বাঘ নহয় ইয়াত যাওঁ দাদা আমার দখলা মামাথের ঘর করে কিমান দূরে মামা বনাইছে র কাৰ্বি আলং এইটো আৰু কি মানুহ আমি কি আমি ৰ একদম বুজি পোৱা নাই এই তই বোলো এ দখলা মামা চিনি পা না কি তিৰি ই দখলা মামা ইটো আৰু কি নাম থাকে নামে দখলা আমাৰ মামা হয় মামা মোৰ নামে দখলা দেখোন হা ইটো মোৰ নামে দখলা হা কি ক তোৰ বাইদেউৰ নাম কি তিৰি এই মোৰ বাবাৰ নামটো কিয় ক'ব যাব লাগে মোৰ নামটো দখলা তোৰ নাম দখলা হয় আমাৰ মায়ে মোক খেদি দিছি এই তোৰ মায়ে খেদি দিছি ইটো আৰু খেদি দিছি নলবাৰী ৰেবতী এইটো আমাৰ ভাই একদম ভাগিনটো নেকি ৰেৱতী বাই
সঁচাই একদম সৰুকালতে দেখা পাইছিলো যে ৰ মামা এই ভাগিন মোৰ গৰমৰ ভাগিনটো কি কৰা তো কি কৰা মামা লাগা দিছো পাইছো ভালে হাইবা লাগে কামচা ফুটা কৰিবা লাগে মামা কই দিছিল এ মামা পাইছিলো ভালে লাগবা লাগে লগ পাইছো লাগবা লাগে একদম বেয়া লাগছে আজি ই ভাগিনটো একদম সৰু আছিল এতিয়া একদম দীঘলৈ গৈছে এ মামা এই ভাগিন তোর মনত আছে না মোৰ যে হেড ফেলিছলি নকবি ৰ একদম দে হ'ব দে পিছে মামা ঘৰ গেলি ইমান দূৰ নো এইটো ৰ এই অলপ জেগা গেলি পাম এই আঁচু দামে চকেদি যাব লাগব যাব পিছে ইটো ৰ চিনি পোৱা নাই যে এইটো জিৰ' মোৰ নাম এইটো ৰ টিভিত দেখা পাইছিলো সেইটোৱে জিৰ' মই এইটোৱে নেকি ইয়া ইমান মোৰ কপালখন ভাল একদম বঢ়িয়া তোক দেখা পাই কিমান পাপ কৰচোন গোটেই কথা গৈছে আজি কিমান দূৰ আছে এইটো আছে মই চলছো নহয় লইলা বুঢ়াৰ ঘৰৰ কাষেদি যাব লাগব দে ৰ'দটো অলপ কমছি দে আস্তে আস্তে যাই যাম ব'ল, যাম এই চাহ কিবা যো এতিয়া মামা মই লম এই গৰমৰ ভাগিলে একদম ল'ব নালাগে ৰ নালগে মামা মই লম ভাই কোনোবা এটা লৈ যো এই এইটো আৰু মোৰ বাইচলি ভাগিন বহুত সৰুতে লগ পাইছিলো এই তোৰ বাটতে লগ পালো নহয় এইটো মানে একদম বাইচৰ পৰা আহিছে মই গুৱাহাটীত গৈছিলো ৰ এই গুৱাহাটীৰ পৰা ৰাস্তাতে লগ পালো ইটো আৰু একদম বন্ধু নহয় ইটো আৰু বেছি ভাগিন মোৰ ইটো ভাগিন হয় আবি ঠিক হল না নাই এই আপি ঠিক নহয় একদম কিবা কিবি কৈ থাকে ৰ দেখানে নেকি ভাগিন দুটা আছে এই যাম পিছে ভাগিন দে যো এই তোৰ লগত পিছত কথা পাতিম দে ক দে থাক পিছে যাক তোর মুখে নানু মারবার আছি চল র কবে ফুটাবা লাগবো র মাল না পালি তোকে তোরে চুর করি মিন্টু বই টেনশন লবা নালগে র গুটির বাড়তে আইছে বাড়ির না কামটো করবা লাগবো পয়সা উঠবো না যাব গুটিটো মাছৰ গাত দিছিল মাছ নাপালি এতিয়া কি কৰা যাব মোক খাই ফেলব নহয় এইটো মই যাবাই লাগব বাৰতে এইখান গাঁৱতে বেমাৰ কৰি থাকো নহ'লে বা মোৰ বিপদ আহি যাব ৰ মামা ৰ এটা কথা আছে এই ৰাস্তাত যিটো খলটো সুধিলে কি আপিৰ কথা অলপ নকচোন অলপ তই কি আই মানুহ ইমান ৰ'দে ৰ'দে আইছো মামা তাকে ঘৰটো লৈ পাৰি ভালকে বহি পেলাই সুধিম দে ঘৰত কবি কিন্তু দে যো মামা যো মামা মোনাখান ক'ত থম ৰে এই তুই জায়গা বানাই নেকি ওই তাতে ধর ওই ভাগিন বল পিছে দে চাবি র বিছনাখন একদম দুর্বল হৈ আছে হয় নেকি কৰি যাবি ভাঙব নেকি এই না দে দে বইছো পিছে ব ইমান দুখে লাগে আছে অলপ দিন এই ফেন খান দিছো এই তোৰ ক'ত ফেনৰ হাৱা খাব নালাগে নহয় একদম কেৰা বৈ হৈ যাব হয় নেকি একদম কেৰা আমি বৈ থাকি কৰি ইমান গৰম লাগছি এই বিছনা দিন নহয় মই আন বিছনা ক'ত আছে এই বিছনাখন বা ক'ত আছে সেইটো ক'ত বিছনা কৰি থাকবি এই কাহিখানে দিম দে ঐ ভাগিন এই কাহিখানে লৰ একদম ঠাণ্ডা হাৱা আহিব একদম ঠাণ্ডা হাৱা আহিব পিছে হয়ে তুই এই বঢ়িয়া লাগছি তই কলা আউট তই আকলা বিছনা লাগে নেকি হেল্ল' এনে কৰি মাৰ দিমে
নেযাওঁ তো আমাৰ মামাঠে ঘৰ মই আগলা দিছি দে অলপ দি ভাই মোকো দি মোৰ দেখি আহাই নে কিয় দিম তোৰ মানে আমাৰ মামাঠে টাকা দিছে তো মামাঠে যাওঁ মই যাবি দে নিম দে এনে তে এর পাই যাওয়ার পিছত যাম দে হ'ব দে হেই কি কোৱা গলা তই মামা শুনবো আছে পেচাব কৰিব গেছি এতিয়া আহিব কি কৰ তই একলা ভাগিন অ হ অলপ সাগৰটো কমছি না কমছিলে মামা পিছে ভোক লাগছি এতিয়া কি কৰা যায় এই গুটি বাৰ্থডে আছে হা একদম মাংস টেনচন ল'ব লাগে গুটি বাদে লাগিব গুটিটো আমাক মাতা নাই এই মোৰ ভাগিন না চব ভাগিন নিমন্ত্ৰণ নাম কি আছে হয়? একদম এই নিমন্ত্ৰণ মানুহ দুখো কথাত কয়ে বোলে মাতলি কিল খাব যায় নামাতলি ভোজ খাব নাযায় কি তিৰি তোমাৰ একদম গাঁৱলীয়া সাংস্কৃতিক নহয় কিবা কয় নেকি আৰু নকয় একদম টেনচন ল'ব নালাগে মেজাৰমেণ্টটো ময়ে কৰোঁ হয় নেকি গুটিৰ চাবি আৰু কিবা যিটো কয় মামা একদম টেনচন নলবি হাতটো পেট ভৰে চাব পাৰিবি অ পিছে এয়া হুচৰি যায় নে ঐ ভাগিন হা মামা এই তুই পিছে যাবি এই ভাগিনটোৰ লগত লৈ যাবি না মোৰ লগতে যাবি একেলগে আকালকে যাওঁ আমাক মাতা নাই যিছোকে এই টেনচন ল'ব নালাগে ব'ল একেলগে যাম চিনি পাব নেকি আমাক এই মই লৈ যাম নহয় কি টেনচন কৈছা দে তে হ'ব ও দেখো লাগাই দিতে আৰু কাই এই এইটো মোৰ বাইচলি ভাগিন হয় আৰু এইটো এই ভাগিনৰ বন্ধু লগ এইটো মোৰ একদম ভাগিন ও তো আগ মাতা নাই এই হ'ব দে ৰ এইটো কিবা কৰি পেলাম বাৰু মেনেজ কৰি পেলাম চিন্তা কৰিব নালাগে এই কেকটো খাব লাগে নহয় কেকটো কাটিম পিছে দে তে হ'ব দে নহয় ঐ মামা ডিজে চিজে কি আকৌ নাই নেকি ইয়াতে এই ভাগিন এইটো ডিজে চিজে বজাব এই নহয় মই ৰখচাইছি অলপ নাচি দি মানুহ বেছি হৈ যাব এইটো কম খৰচ কৰিছো এইটো একদম বৈ আছিল ডিজে লাগছিল আজিকালি ডিজে থাকেই তাতে মানুহ বেছি হৈ যাব একদম মানুহ বেছি হৈ যাব ক'ৰ পৰা মেনেজ কৰিম মই হয় নেকি? একদম কম খৰচতে কৰিছো অ তুমি তাতে আৰু দেখা নাই নেকি একদম দামী কেক আনছো কিমান লৈছি এইটো এই এইটো 999 টকা লৈছে অলপ বেলেগ টাইপৰ দেখোন এইটো কেক এইটো বাহিৰৰ পৰা আনছো অৰ্ডাৰ কৰি হয় নেকি খখৰা মখৰা থাকে কেক এইটো আৰু বেলেগ অপশ্যন কেক দেখোন একদম প্লেন থাকে ধুনীয়া এইটো দামীটো আনছো নহয় আৰু এইগিলা সেউজীয়া সেউজীয়া এইগিলা কি ওলাইছে এইটো ক্ৰীম আছে ভিতৰত হয় নেকি ক্ৰীম আছে অ মই ৰখি কিবা ওলাইছে কিবা পাধান পায় এই হ'ব দে ৰ ইমান চিন্তা কৰিব নালাগে হ'ব দে খাওঁ খাওঁ লাগে না বন্ধু কথা এ দেখো নাহে কাটবা লাগব একদম দাঁতটো ভাল আছে না নাই এইটো বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনছো এদিন দিও তোমাক ঐ বুঢ়ী টকলা আইচা পিছে একদম ভালকে থাকবি তোৰ আৰু হাত দুখন দীঘলা নহয় লটক লটকে থাকে একদম ভদ্ৰ হিচাপে থাকবি মানুহটো গমেই পাইছা এই একদম যাব কিন্তু আশীৰ্বাদ দিকে এইটো এইটো বাৰ্থডেৰ হে এইটো কিবা হেপী না কিবা কয় হয় নেকি হেপী বাৰ্থডে টু ইউ এই ময়ো নাচো এইগিলাখান কৰিব নাছিলো এই ভাগিন কাৰবাৰ এই চহৰত থাকি এনেকা হৈছে নেকি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ এই তিৰি গুটিৰ কাম নহ'ব কি গেলে মামা কি কাঁচা কুচা কৰি থাকা ৰ এই পঢ়া মেট্ৰিকটো আছে নহয় মোৰ চিন্তা কৰিব নালাগে দেই মেট্ৰিক আহিম বুলি ভাবছি লাগবা নালাগে দে ঐ ভাগিন পিছেতো পেটটো পৰছিয়ে টেনচন ল'ব নালাগে এই এইটো পিছত কৰিম দে আৰু খানা চানা এইটোতো হৈয়ে গেল আজি পিছে আজিৰ পৰা গা সমস্ত গোটেই বাৰ্থডেটো হৈ গেল নহয় পিছত খানা পিনা খাম দে আৰু ভালকে আজি মাছৰ বজাৰত একদম লকডাউন দিছি তালা লগাই দিছি কামটো নহ'ল পিছত কিন্তু এটা কথা গাহৰিটো খাব লাগিব পাবি একদম ফেষ্টা মাংস আনিব লাগিব একদম বডিটো একদম ফেষ্টা হৈ যাব হয় নেকি এইটো কামটো নহ'ব আৰু এই সাৰ দিব লাগিব
এইটো সাৰ দিলেও কাম নহ'ব একদম সাৰ দিয়ে নাই কিমান মাংস একদম কাম নহ'ব দাঁতৰ ফাঁকেদি সোমাই যাব কিন্তু একা ডক্তৰক পইচা কথা দি লাভ নাই নহয় এইটোকে ভাল হ'ব ৰ একদম চটকাট কৰচোন যোগ নকৰি ডাইৰেক্ট ফৰম কৰি দিছোঁ পিছত একদিন খোৱাবি আৰু কম লৈছে আমি যাওয়াই শেষ কৰি গৈছি মোৰ টকা পইচা খৰচ কৰি বাদ দে পাৰছোঁ গুটিৰ নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ আমাৰ আৰটি ৰদালি ইউটিউব চেনেলৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ যে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবোৰক শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আশীৰ্বাদ কৰিলেহে আমি আগুৱাই যাবলৈ সুবিধা হ'ব